গুড মৰ্নিং অসম। আজি এই নতুন ব্লগটোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি যাবলৈ ওলাইছোঁ নগাঁৱত থকা মহা মৃত্যুঞ্জয় মন্দিৰ। আৰু এই মন্দিৰটোক কিয় মহা মৃত্যুঞ্জয় মন্দিৰ বুলি কোৱা হয়, ইয়াৰ সবিশেষ আলোচনা কৰিম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই বস্তুটো দেখাম হা। এইজন হা চুলি ফনিয়ে আছে, চুলি নাই কিন্তু এনেই ফনিয়ে থাকে আৰু ফনি এখন কিনি অনাৰ কাৰণে এইটো ফনিয়ে আছে, চুলি নাই। আৰু এতিয়া মই আছোঁ নগাঁৱত, আৰু আমি এতিয়া মহা মৃত্যুঞ্জয় মন্দিৰ যাবৰ কাৰণে ওলাই আছোঁ। এয়া আমি এতিয়া ওলাই আছোঁ মহা মৃত্যুঞ্জয় মন্দিৰ যাবৰ কাৰণে। আৰু ওলাই আমি ৰেডি হৈ গ'লোঁ, লগত এয়া দিনটো চ' তাত গৈ দেখাই আছোঁ, লগ পাই আছোঁ। আৰু ফাইনেলি আমি পাইছোঁহি। আৰু ইয়াৰ পৰা আমি এইফালে লেফ্ট ছাইডে যাব লাগিব, আৰু লেফ্ট ছাইডে সোমাই গ'লে আগত গৈ মন্দিৰ আছে, আৰু আপোনালোকক দেখাই আছোঁ মন্দিৰ। আৰু এয়া দেখা পাইছোঁ, দেখিছে আপোনালোকে মন্দিৰ। আৰু আমি পালোহি মন্দিৰ। খুব ৰাতিপুৱা সোনকালে অহা কথা আছিলে, কিন্তু আমাৰ বাইকাৰ উঠা দেৰি কৰিলে। আৰু এয়া দেখিছে মৃত্যু মন্দিৰ। আৰু এইফালে আপোনালোকে সোমাই আহিব পাৰিব। আৰু এইফালে মন্দিৰৰ সেয়া হ'ল মেইন সোমাই অহা গেট। আৰু আপোনালোকে গেটৰ পৰা এইফালে সোমাই আহিলে প্ৰথমে আহি এইফালে আগত গৈ বাওঁ চাইডে ইয়াতে চাকি গছ আৰু ধূপ আপুনি জ্বলাবৰ কাৰণে ইয়াত জেগা আছে। আৰু ইয়াত ধূপ চাকি গছ জ্বলাই পেলাই এইফালে উঠি আহিব, আৰু এইফালে উঠি আহি এইখিনিতে মেইন দুৱাৰ আছে। আৰু এই দুৱাৰেদিয়ে আহি আপোনালোকে ইয়াত গৈ সেৱা কৰিব পাৰিব। আৰু এয়া হ'ল মেইন দুৱাৰ, আৰু ইয়াৰ পৰা আপোনালোকে ভিতৰত গৈ সেৱা কৰিব পাৰিব। এয়া হ'ল মন্দিৰ, বৰ্ণনা চলি আছে ইয়াতে। ইয়াতে আপোনালোকে চাকি গছ আৰু ধূপ চাকি জ্বলাব পাৰিব। আৰু আজি দেওবাৰ যিহেতু মানুহৰ ভিৰো যথেষ্ট হৈছে। আৰু মই আছোঁ এতিয়া বৰ্তমান ৱৰ্ল্ডৰ আটাইতকৈ লাৰ্জেষ্ট যিটো শিৱলিংগ, অৰ্থাৎ এই শিৱলিংগ আছে, আমি সকলোৱে জানো যে নগাঁৱত আছে। আৰু নগাঁৱৰ যিটো মহা মৃত্যুঞ্জয় টেম্পল, তো মই এতিয়া তাত আছোঁ। আৰু ইয়াত দেখা পাইছে আপোনালোকে ৱৰ্ল্ডৰ আটাইতকৈ লাৰ্জেষ্ট যিটো শিৱলিংগ, এই শিৱলিংগ। আৰু ইয়াৰ উচ্চতা হ'ল 126 ফুট। 2003 চনৰ পৰা ইয়াৰ কাম আৰম্ভ হৈছিলে, আৰু 2021 চনৰ ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখে এই যিটো শিৱলিংগ আছে ইয়াক মুকলি কৰি দিয়া হৈছিলে। আৰু তাৰপিছতে ইয়াত অগণন ভক্তৰ সমাগম হৈছিলে। আৰু বৰ্তমান আমি এয়া মন্দিৰত আছোঁ, আৰু ইয়াত আমি সেৱা কৰিলোঁ আৰু আপোনালোকক দেখালোঁ। আৰু 2021 চনৰ এপ্ৰিল মাহৰ 28 তাৰিখ অসম আৰু নৰ্থ ইষ্টত যি 6.7 স্কেলৰ ভূমিকম্প হৈছিলে, সেই ভূমিকম্পৰ প্ৰকাণ্ড জোকাৰণিৰ ফলত ইয়াৰ যি শিৱলিংগ
আছে এই শিৱলিংগৰ 126 ফুট উচ্চতাৰ যি শিৱলিংগ আছে তাতে ফাট মেলিছিলে চ' সেই অংশটো আপোনালোকক দেখাম বাকী ইয়ালৈ আহিলে আপোনালোকে প্ৰায় আপোনালোকে সেৱা কৰাৰ পিছত মন্দিৰৰ চাৰিওফালে গোটেই শিৱলিংগটোৰ চাৰিওফালে 11 বাৰ আপুনি ঘূৰিব লাগে আৰু হিচাপ কৰি ঘূৰিব লাগে আৰু যদি আপোনালোকৰ সেই মানে হিচাপ কৰাত যদি কিবা ভুল হয় তেতিয়াহ'লে আপুনি প্ৰথম 1ৰ পৰা আকৌ 108 বাৰ এই শিৱলিংগৰ চাৰিওফালে ঘূৰিব লাগিব বৰ্তমান এই মন্দিৰৰ চৌহদটো আপোনালোকক দেখাম আৰু বৰ্তমান আৰতি হ'ব আৰু সেই আৰতি অংশটো আপোনালোকক দেখাম আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব আৰু এয়া আছিল আৰতি অংশ আৰু আৰতি অংশ আপোনালোকক দেখালোঁ আৰু আৰতি অংশ দেখি পেলাই আপোনালোকৰ কি অনুভৱ হৈছে নাজানো কিন্তু তাত থকাৰ সময়ত আমি যিটো অনুভৱ কৰিলোঁ হয়তো সেইটো আপোনালোকক এই ছবি ভিডিঅ' আকাৰে বা ভাষাৰে বুজাব নোৱাৰোঁ তাৰপিছতে আমি ইয়াতে সেৱা কৰিলোঁ সেৱা কৰি পেলাই আমাৰ পিছত যিসকলে সেৱা কৰিলে তেখেতলোকৰ আমি ভিডিঅ' সংগ্ৰহ কৰিলোঁ আৰু আপোনালোকক দেখালোঁ সকলোৱে সামগ্ৰিকভাৱে এনেকৈ সেৱা কৰে আৰু সকলোকে সামগ্ৰিকভাৱে এনেকৈ আশীৰ্বাদ দিয়া হয় মন্দিৰলৈ আহিলে অনুভৱ কৰিব পাৰিব কি আছে ইয়াত আমি ধুনীয়াকৈ সেৱা কৰিলোঁ আৰু সেৱা কৰি এতিয়া পূৰা ভোক লাগিছে এতিয়া বহি খাই আছোঁ এটাইতো আপেল গুচাইছে তাৰ আপেলকেইটা নিদিলে নুঘূৰাই সেইকাৰণে মোৰ আপেল খাই আছোঁ মোৰ আপেল এটা বাচ্চা এটা দিলোঁ ইয়াতো মোক দিবা এটা দিলোঁ মানে ছোৱালী আছিলে এডোখৰতে তাইক দি দিলোঁ তো বাকী নাৰিকল শেষ হ'ল নাৰিকল আনিবলৈ যাব কৈছোঁ আকৌ তাক নাৰিকল কোৱা কেনেকুৱা লাগিছে তোমাৰ কেনেকুৱা লাগিছে এই ছাগলী খাদ্য বিভাগত আছে শৰ্মা ডাঙৰীয়া আৰু আমি বৰ্তমান মন্দিৰ দৰ্শন কৰিলোঁ আৰু হৈ গ'ল আৰু মোৰ ট্ৰেভেল গাইড আছিলে এখেত আৰু এখেত নামৰ ট্ৰেভেল গাইড এখন নাম্বাৰ লগত মই নিদিওঁ কাৰণ এখেতে একো গাইড নকৰে লগত সংগী লৈ আহিছে এইফালে আৰু সেয়া তেখেতৰ লগতে ঘূৰি আছে বহি আছে খাই আছে ইমানেই আৰু বাকী মন্দিৰটো দেখালোঁ সকলোৱে জানেই ইয়াৰ বিষয়ে নতুনত্ব ক'বলগীয়া একো নাই মই প্ৰথম আহিলোঁ কাৰণে মই আপোনালোকক এবাৰ ভিডিঅ' কৰিলোঁ আৰু দেখালোঁ আপোনালোকক আৰু ভিডিঅ'টো চাই থকাৰ কাৰণে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ এইখন হ'ল মন্দিৰৰ বিপণী আৰু ইয়াতে আপোনালোকে কিতাপসমূহ পাব আৰু ইয়াত দেখিছে আপোনালোকে মৃত্যুঞ্জয় বিপণী এইখন হ'ল মন্দিৰৰ দোকান আৰু মন্দিৰৰ বিপণী হয় আৰু ইয়াতে আপোনালোকে মন্দিৰৰ যিমানবিলাক বিষয় সবিশেষ জানিবৰ কাৰণে তাৰ কিতাপ আছে মন্দিৰৰ বিষয়ে জানিবলগীয়া কিতাপখন কোনখন নৰসিংহ ক্ষেত্ৰ এখন ন নৰসিংহ ক্ষেত্ৰ আৰু মোৰ অনুভূতি আৰু এইটো হ'ল প্ৰথম খণ্ড আৰু এইখনত আপোনালোকে এই মৃত্যুঞ্জয় মন্দিৰৰ বিষয়ে সবিশেষ আপুনি জানিব পাৰিব সম্পূৰ্ণ ইতিহাস আছে ইয়াতে আৰু আছে আপোনাৰ আমাৰ যি 4খন বেদ এই 4খন বেদৰ অসমীয়া ইয়াতে অনুবাদ আছে অসমীয়া অনুবাদ কৰা আছে আৰু এতিয়া আহোঁ আজি ভিডিঅ'টোৰ মূল অংশলৈ এই মন্দিৰটোক কিয় মহামৃত্যুঞ্জয় মন্দিৰ বুলি কোৱা হয় মহামৃত্যুঞ্জয় মানে হ'ল মৃত্যুক জয় কৰা অৱশ্যে মৃত্যুক জয় কৰা মানে অমৰ হোৱাটো নুবুজায় অমৰ কোনোৱে হ'ব নোৱাৰে অকাল মৃত্যু আচলতে মৃত্যু বোলে সময়ত হোৱাটো পৰলোক প্ৰাপ্তি আদি শব্দ ব্যৱহাৰ কৰা হয় আৰু এই ভাষ্য বাবা ভিগুগিৰি মহাৰাজৰ মৃত্যুঞ্জয় সাধনাৰে অকাল মৃত্যুক ৰোধ কৰিব পাৰি নৰসিংহ ক্ষেত্ৰৰ ইতিহাস উদ্ধাৰ কৰি গুৰু শুক্ৰাচাৰ্যই প্ৰতিষ্ঠা কৰা লিংগৰ লগত সংযোগ স্থাপন কৰি বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰ যিজনৰ সাধনাত সম্ভৱ হৈ পৰিল
সেইজনেই বিজ্ঞানী হ'ল শ্ৰী শ্ৰী ভৃগুগিৰি মহাৰাজ আৰু তেখেত আমাৰ পূজনীয়। আৰু আমি এতিয়া ইয়াত আছোঁ আৰু ইয়াৰ পৰা আপোনালোকৰ ৰাতি মন্দিৰৰ ভিউটো দেখাম। সেইফালে আছে একচুৱেলি লাইট অফ কৰি দিলে আৰু আমি আহি পোৱাগৈ, গতিকে আপোনালোকে এখন ফটো শ্বেয়াৰ কৰিম ইয়াৰ। তো বাকী ইয়াত 360 ভিউ আপোনালোকক দেখাই আছোঁ, কেইটামান চিনেমেটিক শ্বট। চ' আহক শ্বটকেইটা চাই লওঁ।